বাইদেউ কি মই সৰুতে পলাই আহিব পাৰোঁ কিন্তু আমাৰ এখেতে বহুত মৰম কৰে ইবাৰ বন্ধন লৈ কিনে মোক এখন স্কুটিও কিনি দিছে হয় নেকি তে মই নি তোৰা ভাগ্যৱান ৰহে কি নিজৰ কথা ৰাতপাৰ হচ্ছা ছাৰে ক'ত আছে তিৰিটোৰ লগত কাজিয়া লাগছে নেকি আজি কিন্তু মোৰ পইচা অনা নহ'ল মই আহোঁতে আজি এখেতে ঘৰত নাছিল আপোনালোকে মিলাই দিব আৰু আজি স্কুটি কিনিব পাৰা আৰু বন্ধনৰ পইচাটো দিবা নৰা কি কয় পইচা নিদিলি হ'ব পইচা দিবা নোৱাৰা ৰূপটো চাইয়া খাবি ও স্যার আইছি দেখা নাই নেকি চম্পা বাইদেউ পইচা লক স্যার নলিনী বাইদেউ পইচা গংগা বাইদেউ পইচা ও গংগা বাইদেউ বাইদেউ গংগা বাইদেউ আহা নাই স্যার কি আজিও অহা নাই এই 2 সপ্তাহ ধৰি পইচা দিয়া নাই তেখেতে কি বুলি ভাবি আছে নিজকে কিয় পইচা দিবা অহা নাই কি মানে কি ভাবি আছে এটা কথা আদু লব সোধক আপনি বিয়া পাচ্ছি না পাতা নাই তেনেহলে আপনি কিয় শুকাই গেছি অন্য একো নহয় ছাৰে খাই কম হাগে বেছি পইচা দিয়ক ছাৰ এইটো লগ মোৰ ফোন নাম্বাৰ মই এতে ফোন নাম্বাৰ নিবা অহা নাই পইচা নিবা আহিছো পইচা দিয়ক নহয় ছাৰ আমাৰ এখেতে এটা নতুন মোবাইল লৈছে আপুনি মোক ৰাতি মিছ কল দিব মই ফোন কৰিম আপোনাক আপুনি বুজি নাপায় নেকি মই ফোন নাম্বাৰ নিবা অহা নাই মোক পইচাহে লাগে পইচা তাই দিয়ক কি পইচা পইচাকে থাকে ফোন নাম্বাৰ দিছে ফোন নাম্বাৰ নলয় খালি পইচা লাগে ইমান পইচা ল'বি মানুহ অ বাইদেউ শুনক 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 অ বাইদেউ নাযাব হে পইচাটো দি যাওক অ বাইদেউ দি যাওক হে অ বাইদেউ মই জ্ঞান কি জ্ঞান এইগিলা জ্ঞান বেলেগক বিনা জ্ঞান মই দিল জ্ঞান নহয় মোৰ নামটো জ্ঞানদীপ বন্ধনৰ মেনেজাৰ হ'ল মানে মই লোন দিছিলোঁ আপোনালোকৰ ঘৰত আজি 2 সপ্তাহ ধৰি আপোনালোকৰ পৰা পইচা পা নাই কিস্তি পা নাই মোক দিছা না বৰিক দিছা এতিয়া আপোনাক কিনকে কওঁ আপোনালোকৰ গংগা বাইদেৱে লৈছিল লোনটো বৰিক দিছা নে বৰিক কবি ঘৰত আছে নাচানি অ বাইদেউ গংগা বাইদেউ বাইদেউ অ বাইদেউ বাইদেউ কহাই গেলে বাইদেউজনী অ বাইদেউ বাইদেউ কহাই বা গেল অ গংগা বাইদেউ বেটাই গেল কম পইচা দিম তাক 100টা শিয়াল মৰি মোৰ জন্ম হৈছে ইমান সহজতে তাক পইচা দিম
বঢ়িয়া নাটক কৰছি হে ইমানে ভাল হৈছি হ'ব এতিয়া বেছি কৰিব নালাগে বাচনখিনি ধোৱক মই বজাৰ কৰিব যাওঁ বেটাৰ এজন খালোঁ ৰখা কি খবৰ খবৰ বাইদেউ বঢ়িয়া ৰ'ব কিয় গম বন্ধনৰ পইচা মাখানো ল'লো এতিয়া মাৰোতে ঘৰত একো কাম কৰিব নোৱাৰা হৈছোঁ নাটা হৈছে খাবা হৈ ধৰ হেনে অৱস্থা মই কিন্তু বন্ধনৰ লোন লৈছোঁ যদিও মই ইমান সহজতে তাক লোন দিয়া মানুহ নহয় কেনেকৈ বাইদেউ কেনেকৈ মানে তইতো মোক জানাই মই তোক আমাৰ ঘৰত যাবি মই তোক শিকাই দিম দে কেনেকৈ কি কৰিব লাগে হ'ব দিয়ক বাইদেউ দে এতিয়া মই যাওঁ দে না দে যাওক হে আপিয়ে কিবা বন্ধনৰ মেনেজাৰটো আহিব নেকি নে নাহে কি লাগিব পইচা নিবা সিয়া কিবা আলি মই গৰম পানী ঢালি আপুনি কিয় ইমান টেনশ্যন লৈছে মই লোন লৈছোঁ মই মাথা মাৰিম আপুনি টেনশ্যন নল'ব ইবাৰ সি আহক বেটা ইবাৰ আহিলে গোটেই লোন মাহা মই উঠাই দিম একেলগে আহক আৰু ভুল আছে নে নাই কম বস্তু ভাবছি যি পইচা নিজে বাইদেউ পইচা ছাৰ আহিছি মই আপোনাক ৰাখিছিলোঁ আইছি নাই মই পইচা দিবা আহিছোঁ আজি ছাৰ সিদিনা আহি আপুনি এনে গেছিল আজি ছাৰ মোক পইচা দিয়ক পইচা আহকহে ছাৰ আহকহে ক'ত নিয়ে এই এতিয়া কি কৰছি হে ইনকে টানি আনব মোৰ লাজ লাগে নহয় হে ছাৰ সিদিনা আপুনি একো খাই নগ'ল আজি অলপ চৰবত খাই যাব দিয়ক ঐ এতিয়া আপুনি কি কৰিছে কিয় দজাকে মাৰছি আৰু নহয় একো নহয় আহকহে চৰবত খাই যাব বহকচোন আপুনি কিয় কামত গৈছে মোৰ নহয় হে ছাৰ মোৰ বহুত দিন হ'ল মোৰ হাতত কিবা বিহে আছে অলপমান হাতখন লাৰি চাওকচোন কি হৈছে হাত লাৰবা নৰি লাৰকচোন ছাৰ নহয় নৰি বেছি কৰে দিয়ক আপুনি অলপ হাতখন লাৰি চাবা নৰে কিন্তু ইমানখিনি কিয় হেৰি কৰি আছে আপুনি যদি লোনটো মাৰি দিলা হয় আপোনাক মই ইনকে ঘৰক লগি বিচৰি নাহিলোঁ হয়ে আপোনাক ইমান বেয়াকৈ নকলোঁ হয়ে মই আপুনি ইমান ভাল ছাৰ কি মোক মোৰ ঘৰত আহি হাতত ধৰছে হাও কি কাৰবাৰে বেটা কেনে পাইছা এতিয়া লোনৰ পইচা নিবা আহিছা তই 100 মাৰিম চৰবত খা তই মোৰ হাতত তই যদি মোৰ লোন এৰি নেদা তোৰ এই ভিডিঅ' মই ভাইৰেল কৰি দিম আমি কিন্তু চব মানে ভিডিঅ' ভাইৰেল কৰি দিম মই হাতযোৰ কৈছোঁ আপোনালোক মোক এনে নকৰব এই মোবাইলটো মই বন্ধনৰ পইচা দি লৈছোঁ লোন মাৰবা নৰা হৈ গৈছোঁ মোৰটো ৰেহাই দিব লাগিব আৰু মদটো দিব লাগিব নহ'লিবাতো বাইদেউ মই এই ভিডিঅ' ভাইৰেল কৰি দিম মই বাইদেউ সকলোকে লোনটো মাফ কৰি দিছোঁ মই এদিন মোক ভিডিঅ'টো ভাইৰেল কৰি নিদিব মই এশটা শিয়াল মৰি মজ জন্ম হৈছে মোৰ তাৰৰ পইচা নিয়া ইমান সহজ ফ্ৰেণ্ডছ আজি আমি বহুত কষ্ট কৰি এটা ভিডিঅ' বনাইছোঁ হয় আমি মানে ভিডিঅ'টো এবাৰ মানে প্ৰথম কৰিছোঁ আমি মানে এনেকুৱা ভিডিঅ' মানে জানা নাই আৰু প্ৰথমটো ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে যিটো ভুল হয় সেইটো আমাক আঙুলিয়াই দিয়ে আগুৱাই যোৱাৰ কাৰণে সান্তনা দিয়ে যেন তাৰে আৰু কামনা কৰিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ ভিডিঅ'টো কেনে হৈছে আপোনালোকে চাই কিনে কমেণ্টত জনাব ধন্যবাদ